ভাৰতৰ তেল উদ্যোগৰ ইতিহাসত প্ৰথমবাৰৰ বাবে সংযোজন ঘটিছে এয়াৰবৰ্ন ছাৰ্ভে। যোৱা 29 নৱেম্বৰৰ পৰা ইউকেৰ বেলজি নামৰ এটা প্ৰতিষ্ঠানৰ সহযোগত অইল ইণ্ডিয়াই আৰম্ভ কৰিছে এই অত্যাধুনিক প্ৰযুক্তিৰ অভিযান। Airborne multi-physics measurement will be used to characterize the near-surface properties. Taking into account this information, the initial 3D pattern will be adapted to optimize trafficability whilst minimizing deployment costs. Using airborne LiDAR and hyperspectral sensors, an accurate canopy characterization is performed to take advantage of natural clearings for shot points, minimizing the opening cost and the environmental impact. খাৰুৱা তেল আৰু প্ৰাকৃতিক গেছ উৎপাদন প্ৰক্ৰিয়াত বিভিন্ন সময়ত অইল ইণ্ডিয়াই সন্মুখীন হৈ অহা প্ৰত্যাহ্বানৰ সহযোগী হিচাপে বিবেচিত হৈছে এয়াৰবৰ্ন ছাৰ্ভে। ক্ষুদ্ৰাছাতিৰ হেলিকপ্টাৰত সেন্সৰ আৰু মেগনেটিক সংযোগ কৰি ভূগৰ্ভৰ জৰীপ চলাব অইল ইণ্ডিয়াই। ডিব্ৰু-চৈখোৱা, ব্ৰহ্মপুত্ৰ, বক্ষ আৰু অৰুণাচলৰ এটা অংশ সামৰি মুঠ 900 বৰ্গ কিলোমিটাৰ এলেকাত চলিব এই অত্যাধুনিক অভিযান। 2017 চনৰ ডিচেম্বৰ মাহত টেকনাথন নামৰ এখন কৰ্মশালা অইল ইণ্ডিয়াই আমি আৰম্ভ কৰিছিলোঁ, এটা প্ৰচেছ, এটা প্ৰক্ৰিয়া। আৰু এই কৰ্মশালাখনত আমাৰ টপ মেনেজমেণ্টে এটা চিন্তন কৰিছিল যে কেনেকুৱা ধৰণৰ নতুন নতুন প্ৰযুক্তি টেকন'লজি আমি অইল ইণ্ডিয়ালৈ আনিব পাৰোঁ বেলেগ বেলেগ দিশত। আৰু তাৰে ফল হিচাপে এই আপোনাৰ চাইস্মিক ছাৰ্ভেৰ অন্বেষণ কৰা এই ডেটাখিনি সংগ্ৰহ কৰাৰ এটা আমি নতুন উপায় পাইছোঁ যে আকাশমাৰ্গেৰে প্লেনৰ পৰাই যিবোৰ দুৰ্গম অঞ্চল, যিবোৰ অঞ্চলত আমি যোৱাটো কঠিন, যেনেকৈ আপোনাৰ ব্ৰহ্মপুত্ৰৰ নদীৰ তলে হওক, অসম অৰুণাচলৰ সীমান্তৰ য'ত থ্ৰাছ বেল্টে হওক, ডিব্ৰু-চৈখোৱাৰ দৰে বনাঞ্চল হওক, য'ত প্ৰৱেশ কৰাটো অসুবিধা, প্ৰৱেশ কৰাটো অনুচিত, কিন্তু সেই অঞ্চলবিলাকৰ ভূগৰ্ভৰ তলৰ যিখিনি তথ্য, সেইখিনি তথ্য আমাক লাগিব। তাৰ ওপৰত ভিত্তি কৰি আমাৰ জিঅ' চাইণ্টিষ্টসকলে নিৰ্ণয় কৰিব যে আমি পাছৰ প্ৰক্ৰিয়াত, পাছৰ প্ৰচেছত আমি কেনেকৈ আগবাঢ়িম, ক'ত আমি অন্বেষণ কৰিম, ক'ত আমি ড্ৰিলিং কৰিম ইত্যাদি। আৰু 29 নৱেম্বৰ তাৰিখে আমাৰ যুটীয়া সচিব পেট্ৰলিয়াম মন্ত্ৰালয় অমৰনাথ, শ্ৰীযুত অমৰনাথ, আমাৰ ডাইৰেক্টৰ CMD সকলোৰে উপস্থিতিত প্লেনখনে ৰাওনা হ'ল। তেওঁলোকে কাম আৰম্ভ কৰিছে। মই ক'লোৱেই প্ৰায় 900 বৰ্গ কিলোমিটাৰ এলেকা তেওঁলোকে সাঙুৰি ল'ব। আৰু আমি খুব আশাৰে বাট চাইছোঁ যে যিখিনি তথ্য তেওঁলোকে এই প্ৰযুক্তিৰে আমি গোটাম, সেই তথ্যৰ ওপৰত ভিত্তি কৰি আমাৰ জিঅ' চাইণ্টিষ্টসকলে পৰৱৰ্তী যিখিনি কাম তেওঁলোকৰ খুব ভালকৈ কৰিব পাৰিব। প্লেনখনত কি ফেচিলিটি থাকিব? আচলতে এই প্লেনখনত মূলতে 5টা বিশেষ সেন্সৰ আছে। তেওঁলোকে পৃথিৱীৰ গ্ৰেভিটেশ্যনেল যোনটো ফ'ৰ্চ, মেগনেটিক যোনটো ফ'ৰ্চ, সেনেকুৱা ধৰণৰ ফ'ৰ্চকেইটাৰ ওপৰত ভিত্তি কৰি এই টেকন'লজিটো তেওঁলোকে বনাইছে। একচুৱেলি মেলেজিয়ছ নামৰ এটা কোম্পানী, ইউকেৰ স্থিত কোম্পানী। আৰু সেই সেন্সৰকেইটাই প্লেনখন যেতিয়া উৰিব, তলৰ পৰা তেওঁলোকে সেই গোটেইখিনি যিখিনি ডেটা তেওঁলোকে সংগ্ৰহ কৰিব পাৰিব। হয়, মূলতঃ দুটা কাৰণ নহয়। এটা কাৰণ হয় যে মই ক'লোঁ যে এই জেগাখিনিলৈ যোৱাটো যথেষ্ট কঠিন, যথেষ্ট সময়বহুল আৰু ব্যয়বহুল এটা প্ৰচেষ্টা। কিন্তু এতিয়া প্ৰথম কথা কি হ'ব যে প্লেনখনে সেই জেগালৈ সহজে যাব পাৰিব, ওপৰে যিহেতু উৰিব, খুব কম দূৰত্বত তেওঁলোকে উৰিব পাৰে। আৰু এই গোটেইখিনি তথ্য খুব সোনকালে আমি আহৰণ কৰিব পাৰিম। যথেষ্ট সময় বাচিব আমাৰ। উল্লেখযোগ্য যে পূৰ্বৰে ভূকম্পন জৰীপৰ সহায়ত খাৰুৱা তেল আৰু প্ৰাকৃতিক গেছৰ অন্বেষণ কৰি আহিছিল অইল ইণ্ডিয়াই। কিন্তু এতিয়া এই অত্যাধুনিক প্ৰযুক্তিয়ে অইলক কিমান দূৰ লাভান্বিত কৰিব, সেয়া নিঃসন্দেহে লক্ষণীয় হ'ব। নিউজ ডেস্ক ৰিপৰ্ট, দুলীয়াজান সংবাদ।